সমাগমে আমাৰ সকলোৰে উৎসাহ আৰু দুগুণে বঢ়াইছে। আমি আজি মহাপুৰুষে নাট হৰিচন্দ্ৰ উপাখ্যান কৰিব লৈছোঁ, তাত মই সমৰসিংহ ভাৱত অভিনয় কৰিম। তাৰে এটি সংলাপ মই আপোনালোকৰ আগত কৈছোঁ। হয় নাই সেনাপতি, বিশ্বামিত্ৰক প্ৰতিহত কৰিব পৰা শক্তি ময়ো কৰিছোঁ সঞ্চাৰ মোৰ অকপট প্ৰাণত। সময়ত সেই মহাশক্তি ময়ো কৰিম সঞ্চাৰ। অচল অতল সীমাদ্ৰিৰ দৰে থিয় দিম বিশ্বামিত্ৰৰ সন্মুখত। আমি বহুত দিনৰ পৰা আশা কৰিছিলোঁ এখন মহিলা ভাওনা পাতিম বুলি। আজি আমি মানে তাতে কৰিবলৈ পাই বহুত ভাল লাগিছে। মই মন্ত্ৰী চৰিত্ৰত ভাও লৈছোঁ, হৰিচন্দ্ৰ মন্ত্ৰী, জানবী হৰিচন্দ্ৰ উপাখ্যান। দৰ্শকৰ বিপুলাপ বহুত ভাল হৈছে, ভাল লাগিছে। আমাৰ উৎসাহবিকা দিছে, ভাল লাগিছে। সেইটো কাৰণে আমি মহিলাহে প্ৰথমবাৰ ওলাই আহিছোঁ। আজি বহুত ভাল লাগিছে আৰু মানে কিমান ভাল লাগিছে বুজাব নোৱাৰোঁ মানে।